নমস্কাৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমান মৰম চেনেহ দিয়াৰ বাবে অশেষ ধন্যবাদ আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি যিহেতু দেওবাৰ আৰু মই ঘৰতে আছোঁ সেয়ে আজি ভাবিলোঁ মই এটা চাট বনাম যিটো চাট আমি চাট হাউচৰ পৰা কিনি খাওঁ বা তেনেকুৱা ধৰণৰ একেবাৰে তেনেকুৱা নহ'ব পাৰে কিন্তু মই অকণমান ট্ৰাই কৰিম বুলি ভাবিছোঁ আৰু লগতে আপোনালোকক দেখুৱাই থাকিম মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে প্লিজ তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো মই একাপ চুজি আৰু আধা কাপ ময়দা আৰু অকণমান আটা দি পেলাই মই এনেকৈ ডোটো তৈয়াৰ কৰি ল'লোঁ এতিয়া ইয়াক মই হাতেৰে চেপ দি পেলাই তেলত ভাজিম তাৰপিছত মই এনেকুৱা সৰু সৰু গোল লাডু বনাই লৈছোঁ লৈ পেলাই হাতাখনৰ ওপৰফালে বেক চাইডে মই এনেকৈ তেল সানি লৈছোঁ লৈ পেলাই মই ইয়াত এইটো এনেকৈ কৰি মেলি দি পেলাই তেলত দি দিম মই দেখুৱাম আপোনালোকক এনেকৈ কৰি এনেকৈ এয়া মই হাতাখনে সৈতে এনেকৈ দি দিছোঁ দি পেলাই পাছত এৰাই দিম এইটো এনেকৈ গোল হৈ যাব তলত আগতে বনোৱা এটা আছিলে সেইকাৰণে লাগি থৈ দিম যেনেকৈ এইটো হৈছে এই দুটা বেয়া হ'ল এইটো হৈছে এনেকৈ এতিয়া ইয়াৰ ওপৰতে চাট দি দিম এইদৰে মই এই বাতিকেইটা ৰেডি কৰি ল'লোঁ এনেকৈ এইকেইটা বাতি এতিয়া ইয়াতে মই ঘুগনি পিঁয়াজ এনেকৈ চানা টানা দি ধুনীয়াকৈ সজাই দিম আৰু এয়া ৰেডি হৈ গ'ল মোৰ চাট আৰু ইয়াক কি নাম দিম মই বাতি বুলিয়ে নাম দিছোঁ বাতি চাট যিহেতু তলৰ এইটো বাতি নিচিনাই হৈছে আৰু এইটোৰ নাম হ'ল বাতি চাট আৰু ইয়াতে ধুনীয়াকৈ চচ দি পেলাই ধুনীয়া জলকীয়া যোনে জ্বলা খাই জলকীয়া চচ তাৰপিছত এনেকৈ অকণমান ৰং বিৰং আৰু কিবা গাজৰ বিলাহী এনেকৈ কেঁচা চালাডৰ নিচিনাকৈ দি পেলাইও ধুনীয়াকৈ খাব পাৰিব তেন্তে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা নিশ্চয়কৈ কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যিসকলে প্ৰথমবাৰ চাইছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ